এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে বহুত বেছি ভালে আছে মই মৌচুমী আপোনালোক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু এয়া মই গা ধুই আহি ভাবি আছিলোঁ কি কৰোঁ কি নকৰোঁ বুলি তো ভাবিলোঁ ভিডিঅ' এটাই আৰম্ভ কৰি দিওঁ বাট পটককৈ মোৰ মাইণ্ডত এটা আইডিয়া আহি গ'ল আৰু মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো গাইজ মই এতিয়া গৈছোঁ অলপ স্কুটি শিকিবৰ কাৰণে আজি একমাহ মানৰ পৰাই শিকি আছোঁ বাট এতিয়ালৈ পাৰা নাই মানে মই পাৰিছোঁ বাট ব্ৰেক মাৰিবৰ কাৰণে পাহৰি যাওঁ আৰু যদি সেই মেইন বস্তুৱেই হৈছে ব্ৰেক মাৰাটো আৰু সেই ব্ৰেক মাৰিবই যদি পাহৰি যাওঁ তেনেহ'লে দুনিয়াখনে মোক পাহৰি যাব তো সেইটো শিকিব লগা আছে মোৰ অলপ আৰু মই ওপৰত আহিছোঁ অলপ চুৱেটাৰটো নিবৰ কাৰণে আমাৰ যিহেতু ঠাণ্ডা আহিছে প্ৰায় তো ব'লক অলপ ঘূমি আহোঁ আৰু আপোনালোকে চাওক মোৰ ড্ৰাইভিং তো এয়া মই গাড়ী ষ্টাৰ্ট দিছোঁ ফাৰ্ষ্ট টাইম মই অকলে চলাম মানে গাড়ী এনেইতো পিছফালে এটা বহি থাকে মোৰ মাষ্টাৰজন বাট আজি সি কৈছে যে তই অকলে চলা আজি তো মই অকলে ট্ৰাই কৰিছিলোঁ এণ্ড মই পাৰিছোঁ আৰু মই একদম চিঞৰি আছিলোঁ যে মই পাৰিছোঁ ঘূৰাব পাৰিছোঁ বোলে অকলে পাৰিছোঁ বোলে তোৰ বহুত বেছি ভাল লাগি আছিল তো কি আৰু এনেকৈ চলাই আছিলোঁ আৰু এয়া মই অকণমান বাহিৰৰ ফালে ওলাই আহিছিলোঁ মানে আমাৰ এইটো DC কোৰ্টৰ ভিতৰৰ ৰাউণ্ড মাৰি আছিলোঁ মই তাৰে ভিতৰতে আৰু এপিনে একবাৰ আৰু এয়া চাওক মই পাৰিছোঁ ফাইনেলি চলাবৰ কাৰণে আৰু ইয়াতে DC কোৰ্টৰ ভিতৰত এখন পাৰ্ক আছিল সৰুছে আগতে আছিল এতিয়া বাৰু নাই বাট হ'লেও জুলনা দুখন আছিল আৰু তাতে মই অলপমান জুলিলোঁ কাৰণ মই বহুত ভাল পাওঁ জুলনাত জুলি আৰু এতিয়া মই যাব ওলাইছোঁ ইয়াৰ পৰা কাৰণ পিনে খেলিব আহিছে ক্ৰিকেট আৰু বহুত টাইম মই গাড়ীও চলালোঁ আজি আৰু এতিয়া যাম মই ঘৰলৈ আহিলোঁ ঘৰত পাৰিলোঁৱে প্ৰায় অলপ কাম বাকী আছে সেইটো হৈছে অলপ কাটি আৰু ব্ৰেকটোৰ তো এইখিনিও শিকি ল'ম ধীৰে ধীৰে আৰু আজিটোতো জানেই চবেই ইণ্ডিয়া পাকিস্তানৰ মেটচ আছে 7:30 বজাৰ পৰা আৰু আমি ৰেডি হৈ গৈছোঁ চাবৰ কাৰণে পুৰা ৰেডি আপোনালোকে ৰেডি আছেনে মোক কমেণ্ট বক্সত জনাব আৰু কি আৰু যিহেতুকে 7:30 পৰা আছে খেলা আৰু এতিয়া 5:30 বাজিছে তো খেলা চাবৰ কাৰণে কিবা খাবওতো লাগিব ন তো অফক'ৰ্ছ ভাল লাগে তেনেকুৱাকৈ খাই খেলা চেলা চাই বা টিভি চিভি ন তো তাৰে কাৰণে মই অলপ বনাওঁ কিবা কিবি আৰু কি বনাওঁ আপোনালোককো দেখুৱাওঁ চাই থাকোঁ ভিডিঅ'টো শেষলৈ আৰু মোক শেষত জনাব নাপাহৰিব আপোনালোকে কেনেকুৱা পালে তো বলক বনাওঁ আৰু এখেতৰ পিচিৰ বোলে ভোক লাগিছে তো এই কণী ভাজিব এতিয়া অমলেট কৰিব খাব ভাত খাই উঠিছে হ'লেও আৰু ভোক লাগিল হাই আল্লাহ আৰু এপিনে মই এতিয়া মোৰ ৰেচিপি ষ্টাৰ্ট কৰিম তো ইয়াতে মই ফাৰ্ষ্ট অফ অল লৈছোঁ 2টা কণী আৰু এই কণী 2টা মই ভাঙি পেলাই লৈছোঁ মানে কণীৰ ভিতৰৰখিনি আৰু এইখিনি ভালকৈ এতিয়া মই পিটিম ধুনীয়াকৈ আৰু তাত মই এড কৰিছোঁ অকণমান নিমখ আৰু এইখিনি ভালকৈ মই মিক্স কৰি ল'ম তাৰপাছত এইপিনে মই গেছত দি দিছোঁ টাৱাখন আৰু ইয়াতে মই দি দিছোঁ ৰিফাইন অইল আৰু এইখিনি অকণমান গৰম হোৱাৰ পাছত মই ইয়াত দি দিছোঁ কণীৰ মিশ্ৰণখিনি আৰু এইখিনি অকণমান ধুনীয়াকৈ গোল টাইপ কৰি দিছোঁ আৰু তাৰপাছত মই এইপিনে লৈছোঁ 1 পেকেট লেইছ 10 টকীয়া আৰু এইখিনি মই অকণমান ভাঙি ল'ম লেইছখিনি আৰু এতিয়া মই এই লেইছখিনি অমলেটটোৰ ওপৰত দি দিম ধুনীয়া কৰি এইখিনি দিয়া হোৱাৰ পাছত মই ইয়াতে এড কৰিম পিঁয়াজ য'ত মই পিঁয়াজ কুটি থৈছিলোঁ সৰু কৰি লেইছখিনি দিয়া হোৱাৰ পাছত মই ইয়াত দিম নেক্সট পিঁয়াজ কাৰণ মই পিঁয়াজ খাই বহুত বেছি ভাল পাওঁ আপোনালোকে বিলাহী পেপচিকাম এনেকুৱা টাইপৰ ভেজিটেবলো এড কৰিব পাৰিব যিহেতু মোৰ তাত নাছিল চ' মই দিয়া নাই আৰু ইয়াতে মই অকণমান দিছোঁ জলকীয়া গুড়ি নেক্সট অকণমান দিছোঁ ইয়াত মই চাট মছলা আৰু এইখিনি হ'ব কাৰণে ইয়াতে মই দি দিছোঁ এখন ঢাকনি আৰু এইখিনি কম জুইত হ'ব দিছোঁ আৰু এইপিনে মই চাহ বনোৱা চচটোতে অকণমান দি দিছোঁ পানী ড'ন্ট মাইণ্ড সিফালে চাহৰ দাগ অলপমান আছে
আৰু তাতে দি দিছোঁ মই পাস্তা আৰু নিমখ আৰু অকণমান অইল আৰু এইখিনি মই এতিয়া অকণমান বইল হ'ব দিম আৰু এপিনে মই চাওঁ অমলেটটো কেনেকুৱা হৈছে তো ধুনীয়া হৈছে প্ৰায় হৈয়ে গৈছে খাবলৈ বহুত ভাল লাগে এইটো অমলেট আৰু তলপিনেও ধুনীয়া হৈ গৈছে তো এইটো মই এতিয়া ওলাই লওঁ প্লেট এখনত আৰু মই এতিয়া ইয়াৰ ওপৰত দিম অকণমান টমেটো চচ অকণমান নহয় বেছিকৈ দিম ভালকৈ যাতে খাই সোৱাদটো পাওঁ আৰু টমেটোৰ চচটোৰ তো এনেকৈ মই দি দিছোঁ ইয়াতে টমেটো চচ আৰু এয়া চাওক কি ধুনীয়া লাগিছে খাবলৈও বহুত বেছি ধুনীয়া হয় আৰু বহুতে বেছি ভাল লাগে তো ট্ৰাই কৰিব আপোনালোকেও আৰু এইপিনে মোৰ পাস্তা উতল আহিছে আৰু এতিয়া এইখিনি মই উঠাই ল'ম তো এইখিনি মই বাতি এটাত উঠাই লৈছোঁ পাস্তাখিনি আৰু ইয়াতে মই এতিয়া দিম এটা কণী আৰু তাৰপাছত এড কৰিছোঁ 2 চামুচ কৰ্ণফ্লোৰ আৰু অকণমান দিছোঁ ইয়াতে জলকীয়া গুড়ি আৰু দিম অকণমান ইয়াতে নিমখ সোৱাদ অনুসৰি আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি প্ৰায় মিক্স হৈ গৈছে আৰু এইপিনে মই যাওঁ এতিয়া গেছৰ ওচৰত আৰু ইয়াতে মই বহাই দিছোঁ এগেইন সেইখন টাৱায়ে আৰু ইয়াতে দি দিছোঁ বেছিকৈ তেল যাতে ভালকৈ সেইখিনি ভাজা যায় তল ওপৰে তো তেল দিয়াৰ পাছত মই অকণমান গৰম হ'ব দিছোঁ আৰু এইপিনে এইখিনি ৰাখি দিছোঁ ওচৰতে আৰু ইয়াৰ পৰা এতিয়া মই ইয়াতে এটা এটা কৰি দিম একেলগতে নহয় এটা এটাকৈ দিব নহ'লে চিপকি যাব তো এটা এটা কৰি ইয়াতে দি মই ব্ৰাউন হোৱালে ফ্ৰাই কৰিম এয়া মই কৈছিলোৱে নহয় এটা এটাকৈ দিব নহ'লে চিপকি যাব তো এয়া প্ৰায় মোৰ ব্ৰাউন হৈছে তো এয়া চাওক বহুত ভাল লাগে এনেকৈ খাবলৈ পূৰা মচমচীয়া হয় পাস্তাটো আমি চবেই খাওঁৱে বাট এনেকুৱাকৈ ট্ৰাই কৰিবচোন কেতিয়াবা বহুতে ভাল লাগে বহুত ক্ৰাঞ্চি লাগে খাই আৰু ইয়াৰে লগত চচ দিব অকণমান চচ লৈ ওচৰত এনেকুৱাকৈ খাব বহুতে বেছি য়াম্মি লাগে খাই তো কি মোৰ হৈ গ'ল এই দুটা ৰেডি ডিছ আৰু এয়া অমলেট আৰু এয়া মোৰ হৈ গ'ল পাস্তা ফ্ৰাই আৰু ইপিনে আছিল এটা চিঙৰা যোনটো মোক বাইটিয়ে দি পঠাইছিল দিনত আৰু মই খোৱা নাছিলোঁ আবেলিলৈ থৈ দিছিলোঁ খাম বুলি আৰু ইপিনে আছে মোৰ কোকো কোলা তো মই ৰেডি হ'লোঁ এতিয়া খাব কাৰণে তো গাইজ ফাইনেলি মই ৰেডি হ'লোঁ খানা পিনা আগত লৈ যদি মই লাইট চাইট অফ কৰি পেলাই ন একদম আন্ধাৰ কৰি একদম টিভিটো জ্বলাই পেলাই চাম খেলা তো ভিডিঅ'টো চাই মোক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু ওচৰত থকা বেল বাটনটো দবাই দিব যাতে মই আহিবলগীয়া কোনো ভিডিঅ' আপোনালোকে মিছ নকৰে আৰু গাইজ মই অমলেটটো আৰু যে পাস্তাৰে ৰেচিপিটো বনাইছোঁ আপোনালোকে ট্ৰাই কৰিব চিৰিয়াছলি কৈছোঁ ইমান বেছি টেষ্টি হয় আৰু আপোনালোকে মোক মনত কৰিব খাই মেলি পেলাই বনাই মেলি মোক আপোনালোকে মনত কৰিব তো বহুতে বেছি টেষ্টি হয় তো এনজয় কৰক আপোনালোকে এতিয়া চাওক খেলা আৰু এতিয়া ময়ো চাওক কাৰণ খেলা আৰম্ভ হৈছে 7:30 বাজিল তো চাওঁ আৰু তো আজিলৈ এইখিনিয়ে লগ পাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত এতিয়ালৈ বাই বাই